শেষ স্নিগ্ধ পোহৰ। এতিয়াতো জীৱন ক্লান্তিৰ সুৰ জুৰিছোঁ। জীৱনৰ পন্তি গছি উন্মুক্ত হৈ ধৰফৰাব ধৰিছে। শেষ স্নিগ্ধ সুবাস বিলাই বতাহত বিলীন হ'বলৈ। কেলেই বা নহ'বই। মইতো ঘোষিত হৈছোঁ পৰাজিত বুলি। দিবা ফুলৰ দৰে আলোকেৰে জ্যোতিষ্কৃত হ'বলৈ সাৰথি নাপালোঁ মই। হয়, সঁহাৰি নিদিলে ৰবিয়ে। গুৰু বাক্যাসাৰে জীৱনৰ যৌৱনৰ অপচয়ৰ পৰা নিজকে ৰাখিব নোৱাৰিলোঁ বিৰত। আৰু তেওঁলোকে বনাব খোজা সেই মহান নাৰীও নহ'লোঁ মই। নাৰীক ভোগৰ সামগ্ৰী কৰি লৈ বিশ্বক, দেশক, সমাজক শিহৰিত কৰা বেত্ৰাঘাতৰ সন্ধ্যা হৈ পৰিছে আজিৰ প্ৰতিটো সন্ধ্যা। ঘড়ীৰ পৰা নাৰীৰ স্বাৰ্থ আৰু অৰ্থ বা অধিকাৰ ঘূৰাই আনিবলৈ আজিওতো বহু বাকী। তথাপি কেলেই বা পাহৰিব ধৰিছোঁ নিজৰ অৰ্থ? মানৱ মৰিশালীত নিজৰ অস্তিত্ব হেৰুৱাই ৰঙীন কাল্পনিক সপোনৰ মৰীচিকাৰ পিছে পিছে ঘূৰি মাথো হাবাথুৰি খাইছোঁ। নমস্কাৰ।